নমস্কাৰ বন্ধুসকল, মোৰ অন্যতাৰ ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, স্বাভিমান ধাৰাবাহিকৰ আজি খণ্ডৰ প্ৰমো ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অনিৰুদ্ধই আজি মাকৰ আগত স্পষ্টকৈ কৈ দিয়ে যে আৰাধ্যা মোৰ জীৱনৰ বাবে কোনো নহয়। আৰাধ্যৰ সকলো স্মৃতি হেৰাই দিব। হয় বন্ধুসকল, তেনেহ'লে আৰাধ্যাৰ জীৱন কি হ'ব জানিবলৈ চাওক আজি খণ্ডটি। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে এটা লাইক কৰি দিব, আৰু যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ বহুত বেছি শুভেচ্ছা থাকিল। আহক এতিয়া প্ৰমো ভিডিঅ'টো উপভোগ কৰোঁ। আপুনি যেহেতু কথা দিলেই মোৰ আৰু চিন্তা নাই। মই মোৰ মনত আপোনাক স্থান দিছোঁৱেই। আজি তোমাৰ জীৱনৰ এটা স্মৰণীয় দিন। মন মাৰি নাথাকিবা, ভাল নালাগে নহয়। ল'ৰা মানুহৰ মন সলনি হ'বলৈ গ'লে সময় নালাগে। যদি তেওঁৰ মন সলনি হয়, মোক বিয়া নকৰাই। আৰাধ্যাৰ কোনো স্মৃতি বা আৰাধ্যা এই বিয়াখনত হেঙাৰ হ'ব নোৱাৰে। পাহৰি যাম মই আৰাধ্যাৰ সকলো স্মৃতি।